নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি অন্য এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আচলতে সুৰজিতৰ বাৰ্থডে আছে, সেইকাৰণে ভিডিঅ'টো ৰাতিপুৱাৰে পৰা ষ্টাৰ্ট কৰি দিলোঁ। কাম বনবোৰ কৰি আছে। মই এতিয়া কেককেইটা ৰেডি কৰি আজৰি হ'লোঁ। ইফালে দুটা কেক বনাইছোঁ, এই দুটা, আৰু এতিয়া সিহঁতৰ ঘৰলৈ যাওঁ। বাকীখিনি আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভকতসকল আহি পালেহি আৰু সেৱা কৰি ল'লে আগতীয়াকৈ। আৰু আমাৰ বাচ্ছা পাৰ্টিটো আছেই, সেয়াহে আচল ভকত। আৰু কিমানো ৰৈ থাকিব, কেক কটা পৰ্যায়টো আৰম্ভ কৰি দিওঁ। আৰু আমি এইখিনিৰ পৰানো কিয় আঁতৰি থাকোঁ, নহয় জানো? সেইকাৰণে কামটো আৰম্ভ কৰি দিলোঁ। এয়া আৰু চলি আছে ক্ৰীম সানা। আজিৰ জন্মদিনৰ কেক দুটা আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এয়া ফটোকে দি দিলোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকক লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। মই ইয়াৰ ভিডিঅ'টো এডিট এতিয়ালৈকে কৰা নাই। যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো। আৰু দুখনমান বাৰ্থডে ফটো আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু এয়া প্ৰথমতে মিষ্টাৰে হাঁহ কাটি আছিলে, সেইখনো দি দিলোঁ, চাই ল'ব। কেতিয়াবা কেতিয়াবা বিলনীয়া কামটো পাওঁ মই। আপোনালোকে পাইছেনে নাই বাৰু? যদি পাইছে কমেণ্ট কৰি জনাব। এইফালে মাংস বনাই আছে দেই। এইয়া এফালে দালি, এইফালে মাংস, চবেই কামত লাগি আছে। খাবলৈ বাকী আছে আৰু হাঁহৰ মাংস, হাঁহ আৰু কোমোৰা ন? অঁ, হাঁহ আৰু কোমোৰা। খোৱা আৰম্ভ কৰি দিলোঁ। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।